আশা অ আশা আশা মাজনী উফ নোৱাৰিছোঁ আৰু এই ছোৱালীজনীৰ লগত ক'ত বা গ'ল মাজনী তই সদায় সদায় ইয়ালৈ আহ যে তুমি যোৱা মা মই গৈ আছোঁ শুন তই গাভৰু ছোৱালীজনী হৈ এনেদৰে নিজানত অকলে অকলে ভাল নেদেখি নহয় তই ঘৰতে নপঢ়নো কিয় নিৰ্জনতা মোৰ খুব প্ৰিয় মা আৰু তুমিতো জানাই মোৰ সপোনবোৰৰ কথা মা মোৰ আশাবোৰ পূৰণ হ'বনে আমি বৰ দুখীয়া মানুহ আইজনী তোমাৰ আশাবোৰ পূৰণ কৰিবলৈ আমাৰ জানো সামৰ্থ্য আছে মই সকলো জানো মা তথাপিও মই দেউতাৰাক কথাখিনি ক'বলৈ সাহসে কৰিব পৰা নাই তথাপিও চেক বুজি কিবা এটা কৰিব লাগিব ব'ল ব'লা খা খা আৰে নাখাওঁ যে তই কি মোক বেয়া পোৱা হ'লি নেকি খা উফ কি যে হ'ব ল আকৌ ল ইমান সোনকালে আহিলে যে খুৰা দেশৰ পৰিস্থিতি দেখি চাইছোন কাম বন নোহোৱা হৈছে আমাৰ দৰে সাধাৰণ মানুহে খাওঁ কেনেকে চলো কেনেকে ইপিনে চৰকাৰে বান্ধি দিয়া নীতি নিয়মখিনি নামানিলেও নহয় দিয়া তুমি ভাতকেইটা বাঢ়াগে মাই তই চলে না যায় ও হে কলংকিনী রাত তাই পঢ়ি আছে মই মনে কৰা নাছিলোঁ হা আমাৰ মাজনীয়ে ভাল স্কুল এখনত পঢ়াৰ বৰকৈ আশা কৰিছে হেৰা আমাৰ ঘৰখন কেনেকৈ চলিছে তুমি নাজানা চহৰৰ ভাল স্কুল এখনত পঢ়াবৰ বাবে আমাৰ জানো টকা আছে তথাপিও তাইৰ আশা পূৰণ কৰাটো আমাৰ দায়িত্ব দিয়কচোন এৰা কিবা এটা উপায় উলিয়াব লাগিব মাজনী অ মাজনী দেউতা চাও মোনাখন আনচোন এই লোৱা দেউতা দে এই শুনচোন কোৱা দেউতা তোৰ মাৰাই কৈছে তোৰ হেনো চহৰৰ ভাল স্কুল এখনত পঢ়াৰ মন দেউতা বুজিছোঁ পঢ়া শুনা কৰিলে জীৱনত আগবাঢ়িব পাৰি তইতো জানই আমি কিবাকে পেটে পেটেহে খাই আছোঁ তথাপিও তোক নিৰাশ নকৰোঁ দে মই কিবা এটা কৰিম দে আহো দে ঠিক আছে দেউতা ওৰা মই আহিছোঁ দিয়া ঠিক আছে। কামলৈ দেৰি হ'ব মানুহজনে আমাৰ সুখৰ কাৰণে
বহুত দুখ কষ্ট সহ্য কৰিবলগীয়া হ'ল তাতে একো আশাৰ ভাবিলে বেয়া লাগে আপোনাৰ আজি পলম হ'ল যে এৰা আজি কামেৰতে অলপ পলমেই হ'ল তাতে আকৌ দুটামান কাম বেছিকৈ কৰিলোঁ এইটো ৰাখা হ'ব দিয়ক মুখ হাতকেইটা ধুই লওক অঁ দিয়া পানী এগিলাচ দিবা হ'ব বাৰু অঁ দিয়া অঁ মাজনী কি কৰিছে তাই পঢ়ি আছে অঁ ভালে দিয়া মানুহজনক সকাহ দিব পৰাকৈ ময়ো কিবা এটা কৰিব লাগিব দৰকাৰ হ'লে অন্যৰ ঘৰত হ'লেও অ'ৰা গ্লাছটো লোৱা সপোন যাকে ৰিঙিয়াই আশাৰ পৰিধি কে দিয়াই জীৱন বাটৰ স্বপ্নবোৰে হেঁপাহকে লৈ উকিয়াই সপোন যাকে ৰিঙিয়াই আশাৰ পৰিধি কে দিয়াই জীৱন বাটৰ স্বপ্নবোৰে হেঁপাহকে লৈ উকিয়াই উৰি ফুৰে মোৰ মনে এটি কথাকে ৰিঙিয়াই নাচি উঠে আশাবোৰে আবেলিতে জীৱন বাটকে ধিয়াই এয়া আকাশবাণী গুৱাহাটী প্ৰভাতী সুৰত শুনোৱা হওক হীৰকজ্যোতি কলিতাৰ এটি সুমধুৰ বাঁহীৰ সুৰ চাহ লোৱা দেউতা অঁ দে অঁ তই পঢ়া শুনা ভালকৈ কৰি আছতো কৰি আছো দেউতা ঐ মাৰা ক'তো মা পাকঘৰত আছে ঐ মই মাতিছোঁ বুলি কচোন যা অঁ ৰ'বা যা মোক মাতিছিলে হেৰা আমাৰ জমা কিমান হ'ল হা মই হিচাপ কৰাই নাই নহয় হয় নেকি তেতিয়াহ'লে হিচাপটো কৰোঁ ব'লা বলক এই মাজনী অঁ যাচোন ছাগলীকেইটা চাত থ অঁ যা যা ৰ'বা যা
গণি চোৱাচোন। হ'ব দিয়ক, মোৰ ওচৰতো কেইটামান টকা আছে। তুমি টকা ক'ত পালা? হ'ব দিয়ক, এইবোৰ কথাত আপুনি মূৰ ঘমাব নালাগে। কিন্তু মোৰ টকাখিনি লগ লগালেও দেখোন মাজনীৰ এডমিশ্যনটো নহ'ব। যি দেখিছোঁ গুঞ্জনৰ তাত যাবই লাগিব। হ'ব, একো নাই, এইবোৰ সৰু কথা, হৈ যাব সোনকালে। হ'ব হ'ব। নাই নাই, আমি সমাজৰ কাম কৰা মানুহটো, জানাই দেখোন। ঠিক আছে, এৰিছোঁ। লগ পাম, সোনকালে লগ পাম। খবৰ কচোন তোৰ? এৰা, কিনো ক'ম আৰু আমাৰ দৰে মানুহৰ খবৰ। কিয়, কিবা সমস্যা? সমস্যা মানে আশাৰ কি হ'ল? আমাৰ দৰে নেকিন মানুহৰ আশাৰ কিবা জানো মূল্য আছে? তই তেনেকৈ কিয় কৈছ? আমাৰ মাজনীয়ে হেনো চহৰৰ ভাল স্কুল এখনত পঢ়িবৰ মন। বহু পৰিশ্ৰম কৰিলোঁ, একো এটা অংক মিলাব নোৱাৰিলোঁ। বুজিছোঁ। মই আছোঁ নহয়, তই চিন্তা নকৰিবি। পাৰিলে কাইলৈ এবাৰ আশাক বৰ লগত পঠাই দিবি। ঠিক আছে, মই কি কৰিব পাৰোঁ চাওঁ দে বাৰু। তই এতিয়া আশাৰ ভৰসা, কালি ৰাতিপুৱাই পঠাই দিম হা। আহিছোঁ দে। ঠিক আছে, যা বাৰু। মোৰ দৰে তেওঁৰো বা কি আশা? না 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 নানি না 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 নানি না নানি না নানি না 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 নানি না নানি না নানি। কাৰোবাক বিচাৰিছিল নেকি আপোনালোকে? দাদা আছেনে? আছে, বহকচোন। আম পত্তা লম্বা লম্বা তেতুল পত্তা সুতারে, আম পত্তা লম্বা লম্বা তেতুল পত্তা সুতারে, সহারি কে দলালি কে দেরে নানা নানা না। মাইনা, দাদাই তোমাক মাতিছে। লা 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 লা। আহিলি, বহ। শুনিছোঁ তোৰ হেনো চহৰৰ স্কুলত পঢ়াৰ মন। দেউতাৰাই মোক সকলোবোৰ কৈছে। হ'ব, তই চিন্তা নকৰিবি, মই আছোঁ নহয়।
চাওঁ এইফালে আছোন আচলতে মই আগতে বহুতকে সহায় কৰি থৈছোঁ তই চিন্তা কৰিব নালাগে তোকো সহায় কৰিম কিন্তু মোৰ সহায়ৰ আঁৰৰ বিনিময় সদায় গোপনীয় এইবোৰ আপুনি কি কৰি আছে প্লিজ মোক যাবলৈ দিয়ক মই আপোনাৰ ওচৰত হাতযোৰ কৰিছোঁ প্লিজ মোক যাবলৈ দিয়ক কিবা এটা পাবলৈ হ'লে কিবা এটা মা মা ব'লা ইয়াৰ পৰা কি হ'ল মাজনী মা ব'লা মা আহোঁতে আহোঁতে আজি সন্ধিয়াই হ'ল অ'ৰা কি হৈছে হে অ' মাজনী তোৰ গা বেয়া নেকি অ' দেউতা ৰ কি হৈছে অ' তই কান্দিছ কিয় আজি তাত গৈছিলোঁ মোৰ লগত হে ভগৱান এয়া মই কি দেখিলোঁ মোৰ মনৰ আশা পূৰণ কৰাৰ বাবে মা দেউতাৰ অত বিড়ম্বনা বিনিময়ত গোপনীয়তা অশ্লীলতা হঠাৎ দেখা সপোনটোৱে যেন মোক বহুত কিবা কিবি শিকাই থৈ গ'ল সমাজত যে কিছুমান মুখা পিন্ধা ভদ্ৰলোক এতিয়াও আছে নাই মই মোৰ মনৰ আশা মই নিজে পূৰণ কৰিব লাগিব আশা অঁ মা আশা মায়াময় জীৱনৰ কণ্টকময় পথৰ সহযাত্ৰী আমি আশাৰ বিপৰীতে নিৰাশাৰ প্ৰতিচ্ছবি স্তব্ধ আমাৰ জীৱন পৰিক্ৰমা আশা তোৰেইতো মৰিচিকা খেদি জীয়ৰ মৰুৰ ক্লান্ত পথিগামী সুযোগ সন্ধানী স্বাৰ্থপৰ সমাজৰ মুখাপিন্ধা ভদ্ৰলোকত তহঁতৰ পাকচক্ৰত বিপন্ন আমাৰ জীৱন চক্ৰ তথাপিও আশা তোক বুকুত বান্ধি আমি থাকিম জীয়াই সন্ধান কৰিম পূৰ্ণতা প্ৰাপ্তিৰ আমিতো জীয়াই থাকিবই লাগিব দৰিদ্ৰতাৰ অন্তৰায় প্ৰতিহত কৰিবই লাগিব পূৰ্ণতাৰ প্ৰাপ্তিৰ অনাবিল আনন্দ উপভোগ কৰিবই লাগিব তেতিয়াহে ধন্য হ'ব আমাৰ দৰে শোষিত নিষ্পেষিত মানুহৰ জীৱন আশা তোৰ পূৰ্ণতাৰে সাৰ্থক হ'ব আমাৰ জীৱন সংগ্ৰামী জীৱনৰ প্ৰতি দুখন